হিমা দাসৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে দুই অসম কন্যা দুচকুত অযুত সপোন লৈ সাজু দুই অসম সন্তান শনিবাৰে জন্মভূমি পালেহি স্বৰ্ণ কন্যা ভাগ্যৱতী কছাৰী ঢোলে ডগৰে ভেৰগাঁওবাসীয়ে আদৰণি জনালে স্বৰ্ণ কন্যা ভাগ্যৱতীক ইস্তানবুলত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আহমদ কৰ্মাত বক্সিং প্ৰতিযোগিতাত 81 কেজি শাখাত তুৰস্কৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয় ভাগ্যৱতী কছাৰী আৰু তাৰ পিছতেই ভাগ্যৱতীৰ জন্মগাঁৱত এই পৰিৱেশ শনিবাৰে স্বৰ্ণ জয়েৰে মাতৃভূমিলৈ গৌৰৱ কঢ়িয়াই অনা ভাগ্যৱতী কছাৰীক উষ্ম আদৰণি জনালে গাঁওবাসীয়ে ভাগ্যৱতীৰ এতিয়া পৰৱৰ্তী লক্ষ্য দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতা সকলোকে ধন্যবাদ জনাওঁ কাৰণ ইমান এটা এনেকুৱা আদৰণি মোক কৰিছে ইমান আদৰ কৰিছে তেওঁলোকে গতিকে এতিয়া মোৰ নেক্সট টাৰ্গেট হৈছে ৱৰ্ল্ড চেম্পিয়নশ্বিপত মই চিলেকশ্যন পাইছোঁ তো ৱৰ্ল্ড চেম্পিয়নশ্বিপত মই গ'ল্ড মেডেল ল'ব পাৰিব লাগিব অলিম্পিক টাৰ্গেটটো আছে মোৰ ৱেইটটো বেছি আছে মই বেছি ৱেইটত খেলোঁ মই লাইট হেভি ৱেইটত খেলোঁ তো মই অলিম্পিক খেলিব লাগিলে 75 ৱেইটত আহিব লাগিব তো মই লাহে লাহে মোৰ ৱেইটটো মই ৰিডিউচ কৰিম খুবেই ভাল ধন্যবাদ আৰু শুভেচ্ছা থাকিল ভৱিষ্যতত আৰু তেওঁ ওপৰলৈ যাব পাৰক আৰু তেনেকুৱা ধৰণৰ আমাৰ দেশখনৰ আমাৰ ৰাজ্যখনৰ নাম কঢ়িয়াই আনক এইটোৱেই আমাৰ শুভেচ্ছা ৰাষ্ট্ৰীয় পৰ্যায়ত জেভলিন থ্ৰ' প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা মাজুলীৰ জীয়ৰী ৰুণজুন পেগুকো মাজুলীবাসীয়ে জনালে উষ্ম আদৰণি দেওবাৰে 7 লাখ টকাৰ আৰ্থিক সাহায্যও আগবঢ়োৱা হয় ৰুণজুন পেগুক এই আৰ্থিক সাহায্য আগবঢ়াইছে মিচিং স্বায়ত্ত পৰিষদ গাঁও উন্নয়ন সমিতি আৰু অসম চৰকাৰে স্বৰ্ণ পদক জয়েৰে মাজুলীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰুণজুন পেগুক লাগে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ অসম চৰকাৰলৈ স্থানীয় ৰাইজৰ আহ্বান মাজুলীৰ জেংৰাইমুখৰ ৰুণজুনক চৰকাৰে উন্নত পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিব লাগে মিচিং সাহিত্য পৰিষদ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৰুণজুন পেগুক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিবৰ বাবে আজিৰ এই বৰপমুৱা উন্নয়ন সমিতিৰ সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি দাবী জনাইছোঁ আশ্বাস আৰু বিশ্বাস ৰাখি জাতিটো উন্নত পৰ্যায়লৈ যদি ঠেলি নিব বুলি মই আশা ৰাখি আমাৰ বৰপমুৱা উন্নয়ন সমিতিৰ তৰফৰ পৰা তেওঁৰ ভৱিষ্যত যিমানখিনি অৰ্থত লাগে সেইখিনি আমি মজুত কৰি দিম ৰুণজুনৰ এতিয়া লক্ষ্য টকিঅ' অলিম্পিক কিন্তু তাৰ বাবে এতিয়া ৰুণজুনক প্ৰয়োজন উন্নতমানৰ প্ৰশিক্ষণৰ পৰৱৰ্তী লক্ষ্য এতিয়া নেক্সট আছে অলিম্পিক আহিছে 2020 অলিম্পিক আৰু এছিয়ান চেম্পিয়নশ্বিপ আহিছে তাৰ কাৰণে মই প্ৰস্তুতি চলাম আৰু মই ভাবোঁ মই ট্ৰাই কৰিম চেষ্টা কৰিম কি মই সেইখন গেমত মই পাৰ্টিচিপেট কৰি মই অসম তথা মাজুলীবাসীৰ নাম ৰাখিব পাৰোঁ মাজুলীৰ পৰা ৰঞ্জন বৰা আৰু কলাইগাঁৱৰ পৰা কণেশ্বৰ ডেকা নিউজ লাইভ